নমস্কাৰ বন্ধু বান্ধৱীসকল আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ অসমৰ বন বিভাগৰ যি মৌখিক পৰীক্ষা আৰম্ভ হৈ আছে। আজি তাত কি প্ৰশ্ন সুধিছে এই ভিডিঅ'টোৰ মাধ্যমেৰে আমি আলোচনা কৰিম। যদিহে মোৰ চেনেলত নতুনকৈ আহিছে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট আগতীয়াকৈ পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকলৰ অহাকালিলৈ মৌখিক পৰীক্ষা আছে সেইসকলে এডমিট কাৰ্ডখন লৈ যাব আৰু এডমিট কাৰ্ডৰ লগত যি এটা ID প্ৰুফ লৈ যাব, আধাৰ কাৰ্ড বা ভোটাৰ ID বা আধাৰ কাৰ্ড যোনটো লৈ যাব। এডমিট কাৰ্ডৰ লগত যদি নামটো শুদ্ধ থাকে সেই ভোটাৰ IDটো বা সেই আধাৰ কাৰ্ডটো লগত লৈ যাব। আৰু প্ৰশ্ন কেনেকুৱা ধৰণৰ সুধিছে সেইটো কৈ আছোঁ। প্ৰশ্ন সুধিছে নিজৰ পৰিচয়টো দিব দিছে, মাক বাপেকৰ নাম, মাকৰ নাম বা দেউতাকৰ নাম এইবোৰ সুধিছে আৰু ঘৰ ক'ত সুধিছে আৰু নিজৰ জিলাখন কোন জিলাৰ পৰা আহিছে সেইটো সুধিছে আৰু নিজৰ জিলাখন কিয় বিখ্যাত, কিহৰ বাবে বিখ্যাত, এনেকুৱা কিছুমান প্ৰশ্ন সুধিছে। আৰু প্ৰশ্ন সুধিছে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিলে, ৰাষ্ট্ৰপতি কোন আছিলে, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। আৰু নিজৰ জিলাখনৰ কুৱেশ্যনবোৰ সুধিছে। নিজৰ জিলাখনৰ DC কোন, সেই জিলাখনৰ MLA কোন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে। MLAৰ ফুল ফৰ্ম সুধিছে। আৰু জিলাখন কিহৰ বাবে বিখ্যাত, নিজৰ জিলাখনত থকা কীৰ্তিস্তম্ভসমূহ, মঠ মন্দিৰ, স্কুল কলেজ যিবোৰ আছে সেই সকলোবোৰ চাই যাব কেণ্ডিডেটসকলে। আৰু আজি সুধিছে যে অসমৰ ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল, এইবোৰ প্ৰশ্ন সুধিছে। গতিকে কেণ্ডিডেটসকলে চাই যাব যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিলে, অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে, এইবোৰ প্ৰশ্ন চাই যাব অহাকালিৰ কাৰণে যিসকলৰ আছে। অসমৰ আৰু ভাৰতৰ প্ৰথম আৰু শেষৰ যিসকল মন্ত্ৰী বা প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আছিলে সেইবোৰ প্ৰশ্ন চাই যাব। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কিছুমান প্ৰশ্ন, নতুন প্ৰশ্নবোৰ চাই যাব। আজি সুধিছে যে DC কোন জিলাখনৰ, আৰু নেক্সট অহাকালি সুধিব পাৰে যে সেই জিলাখনৰ SP কোন, নিজৰ জিলাৰ SP বিলাকৰ ওপৰত চাই যাব অলপ, SP কোন হয়, এনেকুৱা ধৰণৰ প্ৰশ্ন সুধিবৰ সম্ভাৱনা আছে। গতিকে ফ্ৰেণ্ডছসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেট পাই থাকিবলৈ। ধন্যবাদ।